কিন্তু মইনা দৰ্জাত জাম নকৰিবা, বহুত মানুহ অহা যোৱা কৰি আছে। পইচাটো ক'ৰবা মাৰিয়ে আনি পেলাই আনিছিনি ক'বা নহয়। আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ব্লগলৈ। আৰু আপোনালোকে চাই আছে মন যায় ব্লগ। আমি মানে গাইছ আজি 1 তাৰিখ, আমি ভাবিলোঁ অকণমান ফুৰি আহোঁ, আপোনালোককো দেখাওঁ ক'ত যাওঁ কি কৰোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এয়া মোৰ লগত আছে ভায়ে মই এতিয়া যাম, আৰু দুটা আহি আছে, তাকে ৰখি আছোঁ। সিহঁত আহি পেলাই আমি যাম। আমি ক'ত যাওঁ আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। থুপি থুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। ৰ'দৰে ৰং সাঁতুৰি পাৰি হ'বলে যে গাইছ মানে আমি আহি কিমান পাইছোঁ আমি নিজে নাজানো, চিনিও নাপাওঁ গাইছ। আগৰকেইটাই চিনি পায়, সেয়াটোৰ দৰ অনুসৰণ কৰি গৈ যাই আছোঁ। একদিনে আহিছোঁ গাইছ, লখিমপুৰ একদিনে আহিছোঁ আৰু আহাই নাই। আজি 2 দিন গাইছ, একদিন গাইছ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আমি বৰ্তমান যাই আছোঁ, মানে আপোনালোকক দেখাই আছোঁ আজি মানুহ ভাল লাগিব গাইছে, সেইটো কাৰণে আমি আহিছোঁ। আপোনালোকে এটা কথা আমাৰ বেয়া লাগে, আপোনালোকে ভিডিঅ'গিলা চাই কিন্তু শ্বেয়াৰটো নকৰে। অকণমান শ্বেয়াৰ কৰি দিব, আমাৰো ভাল লাগে বোলে। প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, শ্বেয়াৰটো কৰি দিব। গৈ লওক গাইছ, যাই থাকক। মানে য'ত আহিছোঁ ধৰ আমাৰ গন্তব্যস্থান লখিমপুৰ পুখুৰী। আমি লখিমপুৰ পুখুৰীৰ পৰা আগতে ঘূৰি আহোঁ, তাৰপিছত আমি নগা পুখুৰীত অকণমান ৰৈ আপোনালোকক দেখাম আৰু। গৈ লওক। আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন। গাইছ মানে আমি আহি পালোঁ বাৰু লখিমপুৰ পুখুৰী। বহুত মানুহ, এতিয়া মানে মানুহে খাৱাত টাইম হৈছে গাইছ। মানে এতিয়া খাৱাত টাইম হৈছে গাইছ। আমি এইখিনি টাইমত লগত নাই 1 টকা এটা, ক'তো গেলি মানে পইচাৰ লগত নাখে, লগত নাই 1 টকা এটা। বটল আছে 20 টকা গাইছ, এটা পানী বটল আৰু এটা বিস্কুট খাম গাইছ আজি। কি ক দেখিছা, টকা আছেতো, টকা আমাৰ নাই, সেইটোৱে দুখ দিয়ে গাইছ। ভিডিঅ'টো চাই থাকক, দেখাই আছোঁ আমি গাইছ। বৰা ডেন্স, বৰা ডেন্স। আমি একপাক নাচিলে আমি এতিয়া নাচিম অলপ, মানে দাদাহঁত লগ পালোঁ, দাদাক লগ পাইছোঁ মই নাচিম। হেল্ল' হেপী নিউ ইয়াৰ। আজি হেপী নিউ ইয়াৰ, হেপী নিউ ইয়াৰ। ভাল গান দিবা দি না, ভাল গান।
ইয়াৰ দৃশ্যবোৰ দেখালোঁ, লগতে নাচিলোঁ। আৰু গাইজ পিকনিক বুলি ক'লে মদটো খাবহে, সেইটো মেইন বস্তু। কিন্তু আমি কোনো ধৰণৰ পিকনিক খাব অহা নাই, আমি জাষ্ট ফুৰিব আহিছোঁ। ফুৰিব আহি পেলাই আমি কি দেখা পালোঁ আপোনালোকক দেখালোঁ। আৰু যিটো এনজয় পিকনিক মানে কি গাইজ, মানে এটা মুহূৰ্ত এনজয় আৰু এনজয় মানে বেলেগ একো নাই। তো আমি এনজয়টো ল'বৰ কাৰণেহে আহিছোঁ মানে। এইটো খাওঁতে এনজয় নহয় গাইজ, ফুৰি পেলাই এনজয় লাগে। কাৰণ এইবোৰ উৎপাত। মোৰ লগত এটা আহিছে লেডিজ, সেইটো চোলাটো কি পিন্ধিছে না গাইজ, চাপৰি চোলা বুলি কয় যে, আপোনালোকে গুগলত চাৰ্চ কৰি চালে গম পাব এইটো চাপৰি চোলা। আৰু গাইজ আমি যিমান দূৰত যাওঁ ই বৰদা কি কৈছা? গুগলত যদি চাৰ্চ কৰি চাই এইটো বস্তু চাপৰি বুলি মাৰি চাব আপোনালোকে, চাপৰি এইটো। আৰু গাইজ ই মেছেজ মাৰি আহি আছে, আমাৰ লগত আহিছে বাৰু এইটো ক'ব লগা নাই, কিন্তু মেছেজ মাৰি আহি আছে, মেছেজ মাৰি আহক। আমিও গাইজ যাব পৰা নাই আৰু ইমানে গাইজ টিভি পাগল আমাৰ। ই একদিন খাব বাটো, বেলেগকে বঢ়াব বাটো খাব। চাইকেল ৰেলী এটা পাই গ'লো। চাইকেল ৰেলীটো লেখা আছে যে সফলতাৰ বাবে ভাগ্য নহয় গাইজ, নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস ৰখা উচিত। গাইজ ভাল লাগিছে। চ' মানে এইটো আপোনাৰ গোটাই দেখা হৈছে, মানে এইটো হৈছে হেৰি চাইকেল ৰেলী। ত' ইয়াতে যিখিনি চায়ে লিখিছে ন গাইজ, বহুতখিনি ভাল লাগিছে। ক'ৰ পৰা আহিছে ক'ত যাব একো গম পোৱা নাই, কিন্তু আমি চাই কিনে দেখা পালোঁ, ভাল লাগিল গাইজ, পঢ়িলোঁ। মইনা, তুমি আহিব পৰা যাব পৰা। মইনা, তুমি আহিব পৰা যাব পৰা। মোৰ মনৰ দুৱাৰ সদায় খোলা আছে, কিন্তু মইনা দৰ্জাত জাম নকৰিবা, বহুত মানুহ অহা যোৱা কৰি আছে। তো বৰদা চাইটো খুলিলে মানে গাইজ, ব্ৰেকআপ হোৱাৰ পিছত চবে এনেকুৱা চায়েৰি কয়ে মানে। আৰু এতিয়া টেনশ্যন নকৰিবা গাইজ। আৰু নেক্সট ব্লগত আৰু এটা চায়েৰি ভাইয়া লিখি থৈ দিছে, মানে ভাইয়া নিজৰ চায়েৰি দেই ভাই। বৰদা ব্ৰেকআপৰ কাৰণে তুমি কি ক'ব খুজিছা ন, কোৱাচোন বাৰু। সেইজনী ছোৱালীৰ ওপৰত তুমি কিবা এটা মন্তব্য দিয়া, তোমাক যি ব্ৰেকআপ হৈছে। এতিয়া মই মানে কি ক'ম আৰু, মোৰ ক'ব কথা নাই। মই বেলেগকে বাটো দি থৈ গৈছে গাইছ, বেলেগ বাটো দিলা মানে মই ক'বাই নোৱাৰিলোঁ কেনেকৈ বাটো খালোঁ। এতিয়াহে মানে এনেকুৱাকৈ মোক বাটো ভৰাইছি, এতিয়া আখিনা নাকাটাকৈ মোক বাটো ভৰাইছি। এতিয়া ওলাওঁতেহে মই কষ্ট পাইছোঁ যে কিমান কষ্ট এই আখিনা থকা বাৰডাল ওলাব পাৰিলে। মই বৰদা তুমি টেনশ্যন নকৰিবা, এদিন তোমাৰ ছাকচেছ হ'লে ন, তাই তোমাৰ প্ৰতি আঁতৰি আহিব। টেনশ্যন নকৰিবা তুমি, তোমাৰ নিজৰ কিবা এটা কৰি দেখুওৱা, তেতিয়া তাৰ আকৌ আহিব গাইজ। প্ৰেমত এইটো থাকে মানে, যদি তোমাৰ একো নোহোৱা হৈ যায় ন, তেতিয়া চবে বাদ দি থৈ যায় গাইজ। পইচাৰ মেইন গাইজ জীৱনটো কথা। কিন্তু গাইজ, এই নাৰী জাতিটো কেতিয়াও বিশ্বাস নকৰিবি। এই নাৰী জাতিটো জীৱনটো শেষ কৰি দিয়ে। কাৰণটো কি জানানে, বহুত সিহঁতে কয় কথা, বহুত সপোন দেখাব, তাৰপাছত বহুত বেলেগ ধৰণৰ কথাগিলা ক'ব। সেইগিলা কথাত ভুল নাযাবি, ভুল গেলি মানে চেচ গোটাই লাইফটো শেষ হৈ যায়। দেখছিনে এইগিলা এনেই দেখছিনে চাই থাক। গাইজ কথা এটা হৈছে, সি এটা মানে হেলমেট আনিছে, হেলমেটটোৰ কথা মানে ইমানকৈ কৈ আছে। মই ভাবিছোঁ কালি এখন চিপাজাৰত এখন মানে হেৰি কৰি দিম, মানে এই প্ৰচেছন কৰি দিম। মানে আপোনালোকে আহিব পাৰে, চিপাজাৰত প্ৰচেছন হ'ব সেয়াৰ হেলমেটটো লৈ, মানে ইমানেই কথা হেলমেটটো। পইচাটো ক'ৰবাৰ মাৰিয়ে আনি পেলাই আনিছি নেকি ক'ব নোৱাৰোঁ। সেইগিলা বাৰু বাদ দি গাইজ, যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি দিব। আৰু যদি কোনোবাই নতুনকৈ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ অকণমান শ্বেয়াৰ কৰি দিবচোন, অকণমান শ্বেয়াৰ কৰি দিব। আৰু কাষতে থকা ৰঙা ঘণ্টা বটনটো লাহেকৈ টিপি দিব, মানে গম পাইছেনে। আজিৰ ভিডিঅ'টো এইখিনিয়ে, বাই বাই।